হেল্ল' দোস্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি আমাৰ গাঁৱতে শোভাযাত্ৰা আছে আৰু শোভাযাত্ৰাত মই যাবৰ কাৰণে ওলালোঁ আৰু শোভাযাত্ৰা দেখুৱাব চেষ্টা কৰিম আপোনালোক আৰু শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু শোভাযাত্ৰাত বহুত বস্তু আপোনালোকে দেখিবলৈ পাব আৰু চাই থাকক শেষলৈকে ভিডিঅ'টো। সঁচাকে মই আহি পালো সাংস্কৃতিক শোভাযাত্ৰা আপোনালোকক দেখুৱাইছে এইটো আগৰ দিনৰ মানুহ দেখাইছিল দাদা এইটোৱে আৰু এখন গৰু গাড়ী চাওক আৰু আগত পুলিচ চৰাই আছে আপোনালোক দেখুৱাবৰ কাৰণে চেষ্টা কৰি আছো। আৰু এইবোৰ নাচনী চাওক চাওক নাচনীবিলাক ধুনীয়াকৈ সাজি কাচি ওলাই আহিছে। এইটো পুলিচ চৰাইটো কিবা ঢিলা হৈছে বান্ধি আছে এই দাদাজনে বনাইছিল পুলিচ চৰাইটো। আৰু এইটো ই ৰিক্সাৰ ওপৰত এইটো পেপা চাই থাকক একেলগে ভিডিঅ'টো। আৰু এতিয়া মই নাচনীৰ মাজত আছো আপোনালোকে চাই থাকক। মই এতিয়া নাচনীৰ মাজে মাজে গৈ আছো আৰু আপোনালোকে চাই আছে। মই দেখুৱাবৰ কাৰণে চেষ্টা কৰি আছো আৰু চাই থাকক। নাচনীৰ মাজে মাজে মই গৈ আছো চাই লওক। এই আমাৰ কুকুৰমাৰাৰ ৰঙালী বিহুৰ শোভাযাত্ৰা প্ৰথম কাৰ্যসূচী শোভাযাত্ৰাৰে আৰম্ভণি হ'ব আজি। আপোনালোক দেখুৱাবৰ কাৰণে চেষ্টা কৰি আছো। আৰু গামোচাখন চাওক কিমান লম্বা গামোচা চাই থাকক আৰু কিমান দীঘলীয়া লাইন হ'ব আপোনালোকে চাই আছে। নাচনী বহুত চাই কিনে বহুত ভাল পাব ভিডিঅ'টো চাই থাকক। হ্যাঁ কেমন লাগছে? চাওক কি ধুনীয়া গামোচা হৈছে, কিমান কষ্ট হৈছে এইখন বংশে আপোনালোকক দেখুৱাইছো সাপ আৰু নেউলৰ কাইজা চাওক সাপ আৰু নেউলৰ কাইজা।
ওই বিহুর পাই বাতৰি ওই এৰিলে ভোকৰে আৰু আমাৰ ৰঙালী বিহুৰ প্ৰথম গেট এইটো আমাৰ আমি এতিয়া গাঁৱত সোমাই দিলো আৰু এতিয়া আমি ফিল্ডত যাম আৰু ফিল্ডত যাই কিনে এনজয় কৰিম আৰু আপোনালোকে চাই থাকক এনজয় কৰা সকলো দোকান চাই থাকক সকলোকে ভিডিঅ'টো আৰু ভিডিঅ'টো চাই বহুত ভাল পাব মই ভাবো আৰু চাই থাকক 2 নম্বৰ গেট আৰু এই গেটটোদি সোমাই যাম ফুৰি পাম সোমাই দিলে আমি এতিয়া আৰু ফুল আহিছিলোঁ আৰু ফুলত এতিয়া এইখনে আমাৰ আৰু এইটো মন্দিৰ এইটো নামঘৰ আৰু এইটো আমাৰ 3 নম্বৰ গেট এইটো ইয়াতে দিয়া নাই ইয়াতে লোৱা হ'ব এতিয়া ডাঙৰে মোৰ চলাফৰ কথা সুধি আছে ডাঙৰে আনিছোঁ আৰু এতিয়া কম হ'ব আমাৰ এইখন ফিল্ড আমি এইখন ফিল্ডতে বল খেলি কিনে ডাঙৰ হৈছোঁ আৰু আপোনালোক বুজাই দিছোঁ আৰু আমাৰ উপালি জন্তিত এইখন ফিল্ডত দোকান শহীদ বিধি বনাইছে আৰু মঞ্চখন এইখন আৰু অহাকালি জুকলি আছে আৰু চাবৰ কাৰণে চেষ্টা কৰিম এইবিলাক চকী মানুহ বহিবৰ কাৰণে চকী পেলাই দিছে এইখনে মঞ্চখন এইখন মঞ্চতে জুকলি অহাকালি
ভাঙিলে আমনি নেলাগে চাই চাই ভয়ো লাগে ভালো লাগে ঝিপিং ঝিপিং কলি জাগে চেনি 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 মাই মোৰ বুকুত তুমি ললা ঠাই বখলা বখলে খাই বিহুতি আহিলে জানৈ কুলি কেতেকিয়ে ইনালে বিনালে দূৰণি পথাৰতে জানৈ টিহিটি টিহিটি পেপাতি বাজিলে বিহুতি আহিলে জানৈ কুলি কেতেকিয়ে ইনালে বিনালে দূৰণি পথাৰতে জানৈ টিহিটি টিহিটি পেপাতি বাজিলে গাতে মোৰ তৰণি গৈ গাতে মোৰ তৰণি না ঐ উজাই চালমা ভটিয়া চালমা তোৰ মান খুৱনি নাগাই ঐ বোলো তোৰে মান খুৱনি নাগাই ঐ কেঁচা কলে কাটি ঐ কঠো দেৱী পূজা তেওঁ তোকে পাবলৈ নাই আইতা নকচাবি চাৰি গাঁৱৰ তাপ কটাবি মৰি গাঁৱৰ তাম ওলে পানে আইতা ৰহিমলা ৰৈ ৰৈ ধেমালি কৰ আইতা ৰহিমলা ৰৈ ৰৈ ধেমালি এতিয়া চবৰো মানে ফটো উঠাত ব্যস্ত চব নাচনীয়ে আৰু চব কোনোবাৰ ভোক লাগছে গৰম লাগছে নাচাওঁতে নাচাওঁতে এতিয়া হেৰি খাই আছে আইচক্ৰীম খাই আছে আৰু কি ৰাতি অনুষ্ঠান হ'ব অনুষ্ঠান দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু আপোনালোকে চাই থাকিব বুলি মই আশা কৰিলোঁ আৰু চিনেমা এটাত কেইটা 10টা হ'ব গৰমত বেলাত ঠাণ্ডে আমি আইচক্ৰীম খাব আনিছোঁ গৰমতে আইচক্ৰীম খাম এতিয়া আমি আইচক্ৰীম খাব ওলাইছোঁ চব গৰমতে বিরাট গরম লাগছে অলপ ঠাণ্ডা বস্তু দেওয়াটো এতিয়া শোভাযাত্ৰা কৰা হ'ল আৰু এতিয়া নাচনী সকল ঘৰে ঘৰে যাই আছে এতিয়া ময়ো যাম আজিৰ ভিডিঅ'টো শোভাযাত্ৰাক লৈ আছিলে বাই বাই